অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় সংগীতটো কোনটো? অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় বৃক্ষ কি? হুলুং গছ। অসমৰ জাতীয় পক্ষী কি? দেওহাঁহ। অসমৰ জাতীয় ফুল কি? কপৌ ফুল। অসমৰ জাতীয় উৎসৱ কি? বিহু। অসমৰ জাতীয় বীৰ কোন? লাচিত বৰফুকন। অসমৰ জাতীয় প্ৰতীক কি? গড়। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটিৰ ৰচক কোন? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনটো? জন গণ মন অধিনায়ক জয় হে। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? অশোক স্তম্ভ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? মৌৰা চৰাই। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? পদুম। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? আহঁত গছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? আম। ভাৰতৰ জাতীয় খেল কি? কাবাডী। বিশ্বৰ সকলোতকৈ প্ৰাচীন ভাষাটোৰ নাম কি? সংস্কৃত। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন? জ্যোতিপ্ৰসাদ আগৰৱালা। শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখন কি? চিহ্নযাত্ৰা।